নমস্কাৰ বন্ধু বান্ধৱসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে। মই ভাৰ্গৱ টেক ইউটিউব চেনেলটোলৈ আজি এটা বিশেষ টপিক লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। তো হয়তো থাম্বনেইলত দেখিয়ে গম পাইছে মই কিহৰ ওপৰত আজি কথা পাতিম। তো তাৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে মই শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকৰ মাজলৈ যিটো বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছোঁ, এই যিটো ভিডিঅ'ত মই ক'ব গৈ আছোঁ, যদি আপুনি ভিডিঅ'টো ষ্টাৰ্টিঙৰ পৰা শেষলৈ চাই মই এইটো আপোনাক ফেট দিব পাৰোঁ। আপুনি 100% কিবা এটা পাব। প্লাছ আপোনালোকে কেতিয়াও এই অনলাইন ক্ষেত্ৰখনত বা যাৰ ওপৰত মই কথা পাতিম অনলাইন পে'মেণ্টৰ ওপৰত কেতিয়াও ফ্ৰড আপোনাৰ লগত নহয়। সেইটো 100% মই গেৰেণ্টি দি ক'ব পাৰোঁ যদি আপুনি এই ভিডিঅ'টো শেষলৈকে চায়। তো ঠিক আছে, ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো কথাটো হৈছে কি, আজি মোৰ ভিডিঅ'টো লৈ অনাৰ মেইন উদ্দেশ্যটো হৈছে কি, মোৰ দাদা এজনে কৈ আছে ইয়াৰ ওপৰত এটা ভিডিঅ' বনাওঁ এনেকুৱা তেনেকুৱা। তো সি ক'লে কি তই ইয়াৰ ওপৰত এটা ভিডিঅ' বনাচোন, কেনেকুৱা কি হয়। তো সেইভাবে মই এই ভিডিঅ'টো লৈ আনিলোঁ। আচলতে কি হয়, আমি অনলাইন পে'মেণ্টৰ এপ কিছুমান ইউজ কৰোঁ। ফোনপে', গুগল পে', পে'টিএম আৰু কিবাকিবি আছে বাৰু। তাৰ মাজতে মই তিনিটা, ফোনপে', গুগল পে' আৰু পে'টিএম, এই তিনিটা বেছি ফেমাছ হয়। তো এইকেইটা বেছিভাগে ইউজ কৰে। তো মই এইকেইটাৰ ওপৰতে ক'ম। কথাটো হৈছে কি, কেনেকুৱা, আপুনি যদি ফোনপে', গুগল পে' এইবিলাক ইউজ কৰাৰ কথা কিছুমান মানুহক কৈ দিয়ে, তেওঁলোকে কয় কি ভয় কৰে, আচলতে ইউজ কৰিব ভয় কৰে। মানে ডিজিটেলি তেওঁলোক মানে যাব নিবিচাৰে যে অনলাইন পে'মেণ্টত তেওঁ ফোনপে', গুগল পে' বা পে'টিএম ইউজ কৰিব, তেওঁ ভয় কৰে। ইয়াৰ ৰিজনটো যেতিয়া সোধা যায়, তেওঁলোকে কয় এইবিলাক একদম ছিকিউৰ নহয়, এইবিলাক একদম ছিকিউৰ নহয়। তেতিয়া মই সোধোঁ যে ছিকিউৰ কিয় নহয়, তেতিয়া তেওঁলোকে কয় এইবিলাক যদি ইউজ কৰা তোমাৰ বেংকৰ একাউণ্টৰ পৰা পইচা কাটি লৈ যায়, পইচা কাটিব পাৰে, তোমাৰ লগত ফ্ৰড হয়, এনেকুৱা তেনেকুৱা বহুত। আচলতে তেতিয়া মই তেওঁলোকক বুজাই কওঁ যে এইটো নহয় তেনেকুৱা। তো সেইখিনি কথা আজি আপোনালোকৰ মাজত ক'ম। আচলতে গুগল পে', ফোনপে' সঁচাকৈ ছিকিউৰ হয়নে নহয়। তো কথাটো হৈছে, আচলতে গুগল পে', ফোনপে' একদম 100% ছিকিউৰ হয়। ইয়াত আপুনি কোনো সন্দেহ কৰিবলগীয়া বা ভয় খাবলগীয়া একো কথা নাই। গুগল পে', ফোনপে' 100% ছিকিউৰ হয়। কেনেকৈ কওঁ, যেতিয়া কোনো এটা এপছ আমাৰ ভাৰতত লঞ্চ কৰিবলৈ, তেতিয়া সেই এপছটো আমাৰ ভাৰতৰ এটা IT ছেক্টৰ থাকে, যিটো ছেক্টৰত এটা পে'মেণ্ট এপছ যেতিয়া মানুহৰ মাজত আনিব বা মেলি দিব, তেতিয়া সেই এপছটোৰ ওপৰত ৰিচাৰ্চ কৰে কিমান ছিকিউৰ হয়, তাৰ ওপৰত কিমান কাম কৰিব পাৰে যাতে আপোনাৰ লগত কোনো ধৰণৰ ফ্ৰড হ'ব নোৱাৰে। তো তাৰ কাৰণে এটা বিষয়বস্তু তেওঁলোকে চালি জাৰি চায়, তাৰপিছতে আপোনালোকক বা আমাৰ মাজত সেই এপছটো এৰি দিয়ে। গতিকে তেওঁলোকে কেতিয়াও নিবিচাৰে যে ভাৰতৰ প্ৰত্যেকজন মানুহৰ লগত বা মানুহৰ আপোনাৰ লগত ফ্ৰড হওক, তেওঁলোকে কেতিয়াও নিবিচাৰে। আৰু সেইটো নিবিচাৰে বাবে তেওঁলোকে চালি জাৰি গোটেই এপছটো যেতিয়া ভাৰতৰ বজাৰত মুকলি কৰি দিয়ে, তেওঁলোকৰ সেইটো দায়িত্ব। তো সেইটো কাৰণে আপোনালোকে একো টেনশ্যন ল'বলগীয়া একোৱেই নাথাকে যে আপোনাৰ লগত ফ্ৰড হ'ব। কিন্তু হয়, মানুহ আপোনাৰ লগত ফ্ৰড হ'ব পাৰে। সেইটো কেনেকৈ হয় সেইটোহে জনাটো প্ৰয়োজন। আৰু এপছটো ইউজ কৰাত আপুনি যদি আজি অনলাইন পে'মেণ্টৰ এইটো পোৱা এটা টাইম আহি পৰিছে যে আপুনি ডিজিটেল পে'মেণ্টৰ লগত যদি জড়িত নহয়, কেতিয়াবা প্ৰব্লেমত পৰিব পাৰে। তো আচলতে ফ্ৰড কেনেকৈ হয়, ফ্ৰড হোৱাৰ ডাঙৰ ৰিজন মেইনলি এটাই হৈছে লোভ। আমাৰ মাইণ্ডত এটা লোভ সোমাই আছে। একচুৱেলি কেনেকুৱা, আপোনাক যদি এজন মানুহে ফোন কৰি কয় বোলে আপুনি মোক একাউণ্ট নাম্বাৰটো দিয়ক, আপোনাক মই 5,000 টকা আপোনাৰ একাউণ্টত মই দি আছোঁ। তো আপুনি নাভাবে এইটো পইচা মোক কিয় দিব, কি কাৰণে দিব ওলাইছে, মই কেনেকৈ পাম। তো লগে লগে আপুনি একাউণ্টটো দিব ৰেডি হৈ যাব। ঠিক তেনেকুৱাই আপোনাক কিছুমান ফ্ৰড কল আহে, কিছুমান মানে কল আহিব, হেল্ল' মই অমুকৰ পৰা কৈছোঁ, আপোনাৰ ফোনপে' নাম্বাৰটো, যিটো নাম্বাৰ ৰেজিষ্টাৰ আছে সেই নাম্বাৰটোৱে 5,000 টকা এটা জিকিছে আপোনাৰ একাউণ্টত, ফোনপে' একাউণ্টত সেইটো পেণ্ডিং পৰি আছে, আপুনি সেইটো একাউণ্টৰ পৰা উইথড্ৰ কৰিব নিবিচাৰে নেকি। তেতিয়া আপুনি নাভাবে অবভিয়াছলি মই বিচাৰোঁ, কাৰণ মোক পইচা লাগে, মোক ফ্ৰী পইচা লাগে, গতিকে মোক লাগিব, মোক 5,000 টকাটো লাগিব। গতিকে একো নভবা নিচিন্তাকৈ আপোনাক তাৰ পৰা মানে কৈ থাকিব, গাইড কৰিব, বোলে আপুনি ফোনপে'লৈ বা গুগল পে'টো খোলক, গৈ অমুকত ক্লিক কৰক, কৰাৰ পিছত আপুনি গৈ সঁচাকৈ দেখিছে 5,000 টকা দেখিছে মানে আৰু আহিছে তাতে। তো আপুনি তাত এইটো পাহৰি যায়
তাত পে বুলি আহিছে নে ৰিচিভ বুলি আহিছে আপুনি অপশ্যনটো পঢ়িব মানে আপুনি পাহৰি যায় ইয়াত কি আছে মাইণ্ডটো এনেকুৱা হৈ যায় যে মোৰ 5,000 টকা মোৰ একাউণ্টত আহিব হয়তো আপোনাৰ একাউণ্টত 20,000 পৰি আছে 10,000 পৰি আছে বা 1 লাখ টকা পৰি আছে কিন্তু 5,000 টকাটো যেতিয়া আপোনাৰ সুদ আহিব আপুনি পাহৰি যাব আপোনাৰ একাউণ্টত কিমান টকা আছিলে কিন্তু 5,000 টকাটো আপোনাৰ কাৰণে মেইন হৈ পৰে তো আপুনি তেতিয়া কি কৰে আপুনি ক'ব কি আপুনি আপোনাৰ তাত 5,000 টকা যাব এতিয়া আপুনি এইটো কৰক তেতিয়া আপোনাৰ তাত এটা নটিফিকেশ্যন আহিব আপোনাৰ নটিফিকেশ্যন এটা আহিব তাত লিখা থাকিব PAY পে আপুনি তাত ক'ব আপুনি পে বুটামটো ক্লিক কৰক তেখেতলোকে আপোনাক গাইড কৰিব আপুনি পে বুটামত ক্লিক কৰিব তেতিয়ালৈকে ঠিকে থাকিলে তেতিয়ালৈকে আপোনাৰ লগত ফ্ৰড হোৱা নাই পে বুটামটো ক্লিক কৰিলেও ফ্ৰড হোৱা নাই আপোনাৰ লগত আপুনি বৰ্তমানলৈকে একো হেৰুৱা নাই একদম হেৰুৱা নাই একো কিন্তু আপোনালোকৰ যেতিয়া অনলাইন পেমেণ্টৰ লগত আপুনি জড়িত হয় তেতিয়া আপোনাক গভৰ্ণমেণ্ট বা বেংকৰ তৰফৰ পৰা এটা UPI পিন দিয়ে আসল বস্তুটো হৈছে সেইটো UPI পিনটো যেতিয়া আপুনি পে কৰিব পে কৰাৰ মাত্ৰকে আপোনাৰ UPI পিনটো এণ্টাৰ কৰিব দিব তেওঁলোকে ক'ব UPI পিনটো আপুনি এণ্টাৰ কৰক তেতিয়া আপোনাৰ একাউণ্টত পইচাটো ৰিচিভ হ'ব তো আপুনি একদম মানে এক্সাইটমেণ্টত UPI পিনটো এণ্টাৰ কৰি দিলে তেতিয়া আপোনাৰ লগত ফ্ৰড হৈ গ'ল মিন্স আপোনালোকে এটা কথা কওঁ যদি নেক্সট টাইম বা কেতিয়াবা আপোনালোকে তেনেকুৱা কল আহে কেতিয়াও তেনেকুৱা কাম নকৰিব যদি আপুনি ফ্ৰড হোৱাটো নিবিচাৰে কেতিয়াবা আপুনি পে বটনত ক্লিক কৰি UPI পিন নিদিব আপোনাক আৰু এটা কথা যেতিয়া আপোনাৰ একাউণ্টত পইচা আহিব বা আপোনাৰ একাউণ্টত পইচা কোনোবাই পঠিয়াব বা আপুনি পইচা ৰিচিভ কৰিব লাগে বা ফোনপে একাউণ্টত পইচা ৰিচিভ কৰিব লাগে কেতিয়াও UPI পিনৰ প্ৰয়োজন নহয় আপুনি ৰিচিভ কৰিবলৈ কেতিয়া UPI পিনৰ প্ৰয়োজন নহয় যদি আপুনি পইচা কাৰোবাক পঠাব লাগে বা কাৰোবাক পেমেণ্ট কৰিব লাগে তেতিয়াহে UPI পিনৰ প্ৰয়োজন হয় সেইকাৰণে আপুনি যেতিয়া ফোনপে বা গুগল পে যিকোনো এপছ এটা ইউজ কৰে বা আপুনি আৰম্ভণিতে যদি আপুনি সেইটোৰ ওপৰত এডুকেশ্যন লৈ নলয় বা সেইটোৰ ওপৰত মানে জানিব চেষ্টা নকৰে বা শিকি নলয় তেতিয়াহ'লে এনেকুৱা ফ্ৰড আপোনাৰ লগত হোৱাৰ চান্স থাকে আৰু যিবিলাক ফ্ৰড হয় এনেকুৱা পাইছোঁ কিছুমান এডুকেটেড ল'ৰা বা বহুত পঢ়া শুনা কৰা ল'ৰা মই ফেচবুকত কিছুমান পোষ্ট পাওঁ তেওঁলোকে লিখে আজি মোৰ পৰা 5,000 টকা কাটিলে 10,000 টকা কাটিলে ফোনপেৰ পৰা ইমান কাটিলে তেওঁলোকে একজেক্টলি তেওঁলোকৰ পৰা কিয় কাটিলে তেওঁলোকে সেইটো গমেই নাপায় আচলতে তেওঁলোকে যে ফোন কৰিছিল ফোনৰ পৰা ৰিচিভ কৰি তেওঁলোকক এনেকুৱা গাইড কৰিছে তেওঁ নিজেই যে পে'মেণ্টটো কৰিছে সেইটো কথা তেওঁলোকে ধাৰণাই নানে খালি এইটো কয় ফোনপে এপছটো বা গুগল পে এপছটোক তেওঁলোকে দায় দিয়ে আচলতে সেইটো তেনেকুৱা নহয় আপোনালোকে যদি ফোনপে গুগল পে ইউজ কৰে তেতিয়াহ'লে গোটেইখিনি আপোনাৰ গোটেই কণ্ট্ৰলখিনি UPI পিনটোৰ লগত থাকে যদি আপুনি UPI পিনটো কাৰোবাক শ্বেয়াৰ কৰে বা UPI পিনটো কাৰোবাক যেতিয়া গাইড কৰিব তেতিয়াহ'লে UPI পিনটো যদি এণ্টাৰ কৰে আপুনি পে'মেণ্ট আপুনি ৰিচিভ কেতিয়াও নকৰে বৰং আপোনাৰ পৰা একাউণ্টৰ পৰা পইচাটো কাটিয়ে যাব গতিকে আপোনালোকে যদি ফোনপে গুগল পে যিকোনো অনলাইন পে'মেণ্টৰ এপছ ইউজ কৰে তেতিয়াহ'লে এইটো নিশ্চিন্ত থাকিব যে আপোনাৰ লগত ফ্ৰড হ'বলৈ কোনোবাই আপুনি গম নোপোৱাকৈ ফ্ৰড কৰিব নোৱাৰে আপোনাক জানি বুজিয়ে ফ্ৰড হ'ব আপুনি নিজৰ লগতে আপুনিয়ে কৰিব সেইটো কাম যে আপুনি তেওঁলোকৰ হাতত গোটেই চাবিকাঠি এৰি দিব আপোনাৰ একাউণ্টটো খালী কৰিবলৈ যাব তো এইখিনিয়ে হয় কথা তো নেক্সট আপোনালোকে যেতিয়া ফোনপে বা গুগল পে ইউজ কৰিবলৈ ভয় খাব নালাগে আপুনি এইখিনি জানি লওক যে UPI পিনটো কি হয় ই কেনেকৈ কাম কৰে আৰু আপোনাৰ লগত ফ্ৰড কেনেকৈ হোৱাৰ চান্স কেনেকৈ আহে এইখিনি যদি জানি লয় তেতিয়াহ'লে ফোনপে বা গুগল পে ইউজ কৰাত কোনো ভয় কৰাৰ কথা নাই আৰু আপোনাৰ লগত কেতিয়াও ফ্ৰড হ'বও নোৱাৰে গতিকে থেংক ইউ এইখিনি আপোনালোকৰ আগত ক'ব লগা কথা যদি ভিডিঅ'টো ভাল লাগিছে আপুনি ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব যাক জৰুৰী হয় তেওঁলোকৰ কাৰণে এইখিনি কথা জনাটো তেওঁলোকক শ্বেয়াৰ কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল পালে লাইক এটা দিব নহ'লে ডিছলাইকটো আছে দিয়ক ঠিক আছে থেংক ইউ বাই বাই